বন্ধুসকল, অসম পুলিচৰ প্ৰিপাৰেশ্যন কৰি থকা ল'ৰা ছোৱালীসমূহৰ বাবে এটা বহুত ভাল খবৰ আছে। নতুনকৈ 10টাকৈ কমাণ্ডো বাহিনী গঠন কৰা চৰকাৰে পদক্ষেপ হাতত তুলি লৈছে। চৰকাৰৰ এই পদক্ষেপে অসম পুলিচৰ বাবে প্ৰিপাৰেশ্যন কৰি থকা ল'ৰা ছোৱালীসমূহৰ মনত যথেষ্ট উৎসাহ দিব। প্ৰিপাৰেশ্যন কৰি থকা ল'ৰা ছোৱালীসমূহক কৈছোঁ, আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, ইণ্টাৰভিউ নিশ্চয় হ'ব। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে এইখিনিতে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি চাই লওঁ সেই বিশেষ প্ৰতিবেদন। বিশ্ব সমাজ চৰকাৰে ইয়াৰ বাবে পৰিকল্পনা সাজু কৰি তুলিছে। শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীৰ বাবে আটাইতকৈ বেছি পদবী ওলাব। অঞ্চলত নতুন নতুন বিদ্যালয় খুলিবলৈ গৈ আছে হিমন্ত চৰকাৰে। সেই বিদ্যালয়সমূহতো বৃহৎ পৰিমাণৰ নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। অশিক্ষক কৰ্মচাৰী হ'ব খোজাসকলে নিজকে এতিয়া সাজু কৰিবৰ সময় হ'ল। দ্বিতীয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেও নিজকে সাজু কৰিছে খালী পদ পূৰণৰ বাবে। একেদৰে স্বাস্থ্য বিভাগতো যথেষ্ট পদ খালী হৈ আছে। আৰক্ষী নিৰাপত্তা বাহিনীতো বৃহৎ সংখ্যক নিযুক্তি শীঘ্ৰেই হ'ব। অতি কমে 10টা নতুন কামাণ্ডো বাহিনী গঠন কৰাৰ লক্ষ্য লৈছে অসম চৰকাৰে, য'ত বৃহৎ সংখ্যক নিবনুৱাই চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, এনেকুৱা ইনফৰ্মেশ্যনেল ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।